মোৰ ইউটিউব চেনেলৰ প্ৰতিজন দৰ্শকসকললৈ মই পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আপোনালোকেও যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে কিছু পৰিমাণে উপকৃত হ'ব। আহকচোন এতিয়া বিজনেছ প্লানৰ ফৰ্মখন মই কেনেধৰণে ফিল আপ কৰিলোঁ আপোনালোকে চাওক। প্ৰথম আহিছে আপোনালোকৰ SHG মেম্বাৰ। যোনগৰাকী SHG মেম্বাৰে এই বিজনেছটোৰ কাৰণে তেওঁলোকে বিজনেছটো কৰিব বিচাৰে, ফাৰ্ষ্ট তেখেতৰ নাম, তাৰপাছত SHG MIS কোডটো ইয়াত দিব। তাৰপিছত আছে কাৰেণ্ট ইনকাম এক্টিভিটি। আপোনালোকে যদি পূৰ্বৰ পৰাই কিবা ইনকাম কৰি আছে বা কিবা বৃত্তিৰ লগত জড়িত বা আপোনালোকে কিবা বিজনেছ কৰি আছে তেনেহ'লে ইয়াৰ নামটো ইয়াত দিব আৰু তাৰ পৰা আপোনালোকে কিমান ইনকাম কৰে ইনকাম চ'ৰ্চটো আপোনালোকে ইয়াত দিব পাৰে, কাৰেণ্ট ইনকাম। তাৰপাছত আহিলে আপোনালোকে বৰ্তমান এই মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ দ্বাৰা যি 10,000 টকা পাব সেই 10,000টো আপোনালোকে কোনটো বিজনেছ বা কোনটো বিজনেছৰ কাৰণে আপোনালোকে খৰচ কৰিব, গতিকে সেই বিজনেছটোৰ বিষয়ে আপোনালোকে ইয়াত দিব। মই ইয়াত আপোনাৰ ঘৰুৱা পশুপালনৰ দিছোঁ, মুৰ্গী পালন, কুকুৰা পালন। গতিকে আপোনালোকে এইখন ফৰ্মত বিভিন্ন ধৰণৰ অসংখ্য বিজনেছৰ লিষ্ট আছে, গতিকে ইয়াৰ পৰা আপোনালোকে চাই যিকোনো এটা বিজনেছ চুজ কৰিব পাৰে। গতিকে এতিয়া আহিলে টাইপ অফ বিজনেছ। আপোনাৰ বিজনেছৰ টাইপ অনুযায়ী আপুনি প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং ইয়াত টিক মাৰিব সেইটোত। তাৰপিছত ইনভেষ্টমেণ্ট প্লান, নাম্বাৰ পাৰ বেটছ মই 50 দিছোঁ। নেম অফ দি ৰ' মেটেৰিয়েল, ইয়াত ৰ' মেটেৰিয়েল হৈছে যিহেতু মুৰ্গী পালন গতিকে কুকুৰাৰ পোৱালি, গতিকে এটা কুকুৰা পোৱালি 50 টকাকৈ 100টা 5,000 টকা। এতিয়া আহিছে ফিড। কুকুৰা পোৱালি খাদ্যৰ কাৰণে প্ৰতিটোতে 35 টকাকৈ যদি আপুনি 200 ইউনিট হ'বগৈ, তেতিয়া 200 ইউনিট লয় তেতিয়া হ'ব আপোনাৰ 7,000 টকা। আৰু এটা ৰ' মেটেৰিয়েল আছে মেডিচিনৰ বাবে মই 7 টকাকৈ ধৰিছোঁ প্ৰতিটোতে 700 টকাকৈ, 100টাত টোটেল 700 টকা হ'ব। ডিপ লিটাৰ 500 মানকৈ ধৰিছোঁ মই, 3টা হ'লে হৈ যাব, যদি 3টা হয় তেনেহ'লে আপোনালোকৰ 1,500 টকা। ইলেক্ট্ৰিচিটি প্ৰতিটোতে যদি 800 টকাকৈ ধৰে তেনেহ'লে 100টাত 8কৈ যদি ধৰে প্ৰতিটোতে 100টাত টোটেল 800 টকা হ'ব, গতিকে টোটেল প্ৰাইচটো হ'ব 15,000 টকা। গতিকে এইটো প্ৰত্যেকৰে নিজৰ নিজৰ ঠাই অনুসৰি ভিন্ন ভিন্ন হ'ব পাৰে আপোনালোকৰ বস্তুৰ দাম অনুযায়ী, গতিকে আপোনালোকে এইখিনি ফিল আপ কৰিব। আৰু যদি কিবা ৰ' মেটেৰিয়েল থাকে তেনেহ'লেও দিব পাৰে, ইয়াত বাৰু জেগা নাই বৰ্তমান। আৰু টোটেল এমাউণ্টটো আপোনালোকে ইয়াত লিখি দিব। এতিয়া দিছোঁ ফাউণ্ড ডিটেইলছত 10,000 টকা আপোনালোকৰ MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ ফালৰ পৰা আপোনালোকক 10,000 টকা দিব আৰু আপোনালোকৰ টোটেল খৰচ কিমান হৈছে 15,000 টকা। টোটেল ৰেষ্টটো আপোনালোকে ইয়াত ভৰাব। যদি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা 10,000 টকা দিয়ে তেনেহ'লে টোটেলটো আমাক 15,000 টকা লাগিব, গতিকে আপোনালোকৰ ফালৰ পৰা কিমান ইনভেষ্ট কৰিব সেইটো ইয়াতে আপোনাক দিব লাগিব। আমাৰ যিহেতু 15,000 টকা হৈছে তেতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া 10,000 আৰু নিজৰ ফালৰ পৰা 5,000, টোটেল 15,000 হ'ব। মাৰ্কেটিং এণ্ড চেল প্লান, এতিয়া মাৰ্কেটিং এণ্ড চেল প্লান প্ৰডাক্ট, এতিয়া ইয়াত প্ৰডাক্টটো কি সেইটো লিখিব আপোনালোকে। এক্সপেক্টেড প্ৰডাকশ্যন কেজি হিচাপত আমাৰ যিহেতু 100টা গতিকে পাৰ কেজিত 380 টকাকৈ আমাৰ 38,000 হ'ব। এইটো প্ৰডাক্টটো হৈছে চিকেন। তাৰপিছত যিহেতু 100টা আমি লিষ্ট দিয়া আছে 100টা, গতিকে 100টাত পাৰ কেজিত 380কৈ আপোনালোকৰ 38,000 হ'ব। গতিকে এইটো এমাউণ্ট আপোনালোকে নিজে কেলকুলেট কৰিব। আৰু এইটো 380 এইকাৰণে দিছোঁ আমাৰ ইয়াত লোকেলৰ দাম 380 হয় পাৰ কেজি, গতিকে আপোনালোকৰ নিজৰ ঠাই অনুসৰি কিমান হয় সেইটো ইয়াত দিব বা কিমানটা আনিব সেইটো আপোনালোকৰ নিজৰ অনুসৰি বা নিজৰ মতে বনাব। তাৰপিছত হৈছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰত আপোনালোক এই ইনকামটোৰ বাহিৰেও এই যিটো টোটেল ইনকাম তাৰ বাহিৰেও আপুনি বেলেগকৈ ইয়াৰ পৰা কিবা ইনকাম পাব পাৰে নেকি সেইটো ভৰাব। মই ইয়াত 25,000 টকা দিছোঁ, যিহেতু
কুকুৰা পালন, গতিকে তাৰ পৰা নিশ্চয় পাব আপুনি কণী উৎপাদন বা অন্যান্য যিকোনো। গতিকে তাৰ পৰা কিবা ইনকাম আপুনি এক্সপেক্ট কৰে যদি আপুনি ইয়াত দিব। 25,000 টকা দিছোঁ মই। এইটো ছাবমিটেড বাই যোনগৰাকী এপ্লাই কৰিছে বা এই ফৰ্মখন যোনগৰাকী হয় তেওঁ নিজৰ ছিগনেচাৰ ইয়াত দিব। বাকী এই দুটা বক্সত ব্লকৰ ফালৰ পৰা ছিগনেচাৰ কৰিব। গতিকে ভিডিঅ'টো ইমানখনেই। আপুনি নিজৰ মতে এইখন ফিল আপ কৰিব। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক কিছু পৰিমাণে উপকৃত হ'ল। আৰু যদি এই মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ লগত জড়িত কিবা নজনা কিবা তথ্য আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে প্লিজ কমেণ্ট বক্সত আপোনালোকে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।